নমস্কাৰ মই প্ৰিয়ংকা আজি আপোনালোকলৈ লৈ আহিছো এটি নতুন ৰেচিপি আৰু ৰেচিপিটো হ'ল মেগী মছলা আৰু এই মেগী মছলা বনাবলৈ আমাক কি লাগে বলকচোন চাওঁ এয়া মই মেগী লৈছো 2 মিনিটস আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ ল'ব পাৰে আৰু এয়া মই 4 পেকেট সৰু পেকেট লৈছো এচামুচ জলকীয়া গুড়া লৈছো এচামুচ হালধি লৈছো আৰু আপোনাৰ জিৰা আৰু ধনিয়া এচামুচ লৈছো আৰু এয়া নিমখ আৰু এয়া মেগী পেকেটত থকা মছলা আৰু খোৱা তেল 4 চামুচ আমি এয়া পিয়াজ ডাঙৰ সাইজৰ মই কুটি ললো আৰু মিডিয়াম সাইজৰ বিলাহী মই কুটি লৈছো এয়া কাৰি পাতা লৈছো ফ্লেভাৰৰ বাবে আৰু গ্ৰীন চিলি বলকচোন আমি বনাও গৈ এয়া মই কেৰাহী গৰম হ'বলৈ বহাই দিছো কেৰাহী গৰম হৈ গল আৰু ইয়াত মই 4 চামুচ তেল দি দিছো এয়া মোৰ কেৰাহীত তেল গৰম হৈ গল মই কাটি থোৱা পিয়াজখিনি প্ৰথমে দিম আৰু অলপ ব্ৰাউন কালাৰ হোৱাকে ভাজিব লাগিব মই জলকীয়াটা ইয়াতে দি দিছো এয়া মোৰ পিয়াজখিনি ব্ৰাউন কৈ ভজা হৈ গৈছে এতিয়া ইয়াত মই মছলাখিনি দিম ৰেড চিলি পাউডাৰ এচামুচ হালধি আধা চামুচ আপোনাৰ জিৰা আৰু ধনিয়া এচামুচ আছিলে দি দিছো আপোনাৰ নিমখ সোৱাদ অনুযায়ী দিব মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে এতিয়া এয়া কাৰি পাতা কেটা আমি ইয়াতে দি দিম মই কাটি থোৱা বিলাহীখিনি ইয়াতে দি দিছো বিলাহীটো সিজালৈকে ভাজিব লাগিব আৰু এয়া মই 1 মিনিটৰ বাবে ঢাকি দিছো 1 মিনিট হৈ গল এয়া বিলাহীখিনি ধুনীয়াকৈ সিজিলে এতিয়া আমি মেগীত থকা মছলাখিনি দি দিম ইয়াতে এটা এটাকৈ মছলাখিনি দিয়া হৈ গল আৰু এয়া ধুনীয়াকৈ লৰাব লাগিব ধুনীয়াকৈ মিক্স হোৱাকৈ আৰু আমি ইয়াত এতিয়া 2 কাপ ডাঙৰ কাপেৰে পানী দিম এক কাপেৰে মই 2 কাপ পানী দিছো আৰু আমি ইয়াত ঢাকনি মাৰি দিব লাগিব আৰু এয়া 2 মিনিটৰ বাবে 2 মিনিট হৈ গল এই আমাৰ মছলাখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ উতলিছে আৰু এয়া মই এনেকৈ পিচ কৰি লৈছো আপোনালোকে জানে দীঘলকৈ খাব হলে নকৰাকৈ পিচ নকৰাকৈ দিব পাৰে মই সৰু সৰু পিচ কৰি দিছো আৰু ইয়াতে মই মিহলাই দিম ধুনীয়াকৈ মছলাবিলাকৰ লগত মিহলি যোৱাকৈ মিলাই দিব লাগিব আৰু আমি 2 মিনিটৰ বাবে ঢাকি দিব লাগিব এই আমাৰ 2 মিনিট হৈ গল চাও আমাৰ মেগী কি হৈছে এই আমাৰ মেগী ইমান ধুনীয়া হৈছে কালাৰো বৰ ধুনীয়া হৈছে ফ্লেভাৰ বহুত ধুনীয়া আহিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এয়া মোৰ মেগী মছলা ইমান ধুনীয়া হৈছে আপোনালোকেও ট্ৰাই কৰি চাব খাই বহুত ভাল লাগে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰিব মোৰ নতুন ভিডিঅ'বিলাক প্ৰথমতে পাবলৈ